মই বৰ দুৰ্ভগীয়া, মই কান্দিব বিচাৰোঁ। কিয়? 2 সপ্তাহ আগতে মোৰ খুৰাৰ মৃত্যু হৈছে আৰু মোৰ নামত 2 লাখ টকা দি থৈ গৈছে। এইটো কিবা কান্দিবলগীয়া কথা নেকি? তুমি সুখী হ'ব লাগে। সেইটো সঁচা। যোৱা সপ্তাহত মোৰ আন এজন খুৰা ঢুকাল, তেওঁ মোৰ নামত 5 লাখ টকা দি থৈ গৈছে। তেতিয়াহ'লে তুমি ইমান দুখ কৰিছা কিয়? মোৰ মাত্ৰ 2জনেই খুৰা আছিল, আৰু কেইজনমান থকাহেঁতেন। ধৰি লোৱা মানুহ এজনে গাধ এটাক খুব কোবাইছে। মই দেখা পাই লৰি গৈ গাধটোক মানুহজনৰ পৰা ৰক্ষা কৰিলোঁ। ইয়াত মই কি ধৰ্ম দেখুৱালোঁ? ইয়াক তুমি কি ধৰ্ম বুলি ক'বা? ভাতৃপ্ৰেমৰ ধৰ্ম, ছাৰ। যদি মই তোমাৰ দেউতাক 200 টকা ধাৰ দিওঁ আৰু তেওঁ মোক 200 টকা এটা মাহত দিবলৈ প্ৰতিজ্ঞা কৰে, তেন্তে 5 মাহত তেওঁ মোক কিমান টকা দিব? এটকাও নিদিয়ে। তুমি অংক বুজি নোপোৱা নেকি? আপুনি মোৰ দেউতাক বুজি নাপায়। যোৱাকালি মই সিংহ এটাৰ মুখামুখি হৈছিলোঁ। সঁচাকৈনে? ই মোৰ ফালে তধা লাগি চাই আছিল আৰু মই তাৰ ফালে তধা লাগি চাই আছিলোঁ। তাৰ পাছত কি হ'ল? নাই, মই আগবাঢ়ি গ'লোঁ, কাৰণ মই চিৰিয়াখানাত অন্যবোৰ জন্তু চাব লাগিব।